बोले इंडियन एक्सप्रेस ओलाइছে मोले न्यूज़টো পঠিয়াই দিলে মই न्यूज़টো পঢ়ি চাই দেখিছো আরে কাছে কনস্ট্রাকশনে যোৱা সময়খিনিত 100 কোটি টকাৰ ঠিকা কৰিছে আৰু আন কোনো মানুহকে ইয়াতে কাকো ঠিকা কৰিবলৈ নিদিয়ে হয় নেকি হয় মই এটো শুনিবলৈ পালো বোলে যদি কেসি বুলি কোনোবা এখন ট্ৰাকত লিখা আছে যদি কেসি বুলি যদি ট্ৰাকখনত লিখা আছে ডাম্পাৰখনত তেতিয়ালে তাত পুলিচে কোনেও নধৰে হয়নে সেই ডাম্পাৰখনে বোলে বালিও আনিব পাৰে সেই ডাম্পাৰখনে শিলো আনিব পাৰে সেই ডাম্পাৰখনে কাঠো আনিব পাৰে তেওঁলোকৰ কাৰণে সকলো ধৰণৰ বস্তুবিলাক ফ্ৰী আৰু বাকি কোনোবাই যদি ইয়াত কাম কৰে তেতিয়া অটো চলোৱা মানুহবিলাককো পুলিচে ধৰিবলৈ 10,000 টকা ফাইন দিয়ে হয় নেকি কথাটো হয় নেকি আৰু কাৰ্বি আংলংটো বিখ্যাত ডিফুটো বিখ্যাত অটোখনৰ কাৰণে হয় ন আগতে যেতিয়া বাইদেউৰ ঘৰলৈ আহো সদায় অটোতে ফুৰো ভাল লাগে সদায় অটোখন একদম বুদুৰকে পাহাৰলৈ উঠি যায় এখন নামি আহি কিমান ভাল লাগে ন মানে কাৰ্বি আংলঙৰ ডিপুৰ মূল স্মৃতি এটা হ'ল অটোখন এতিয়া ইয়াত শুনিছো বোলে কেসি যদি লিখা থাকে ডাঙৰ গাড়ীবিলাককো পুলিচে নধৰে কিন্তু যদি কেসি লিখা নাথাকে তেতিয়াহ'লে অটোৱালাবিলাককো ধৰি 10,000 টকা ফাইন ভৰাই দিয়ে হয় নেকি তাৰমানে কাকো ইয়াত শান্তিৰে বিজনেছ কৰিবলৈ নিদিয়ে নহয় জানো শুনি আছো মই নাজানো শুনি আছো যে 17 কিলোমিটাৰ ৰাস্তা মাঞ্জাৰ পৰা ডিফুলৈ অহা ৰাস্তাটো 17 কিলোমিটাৰ ৰাস্তা বোলে 7 দিনতে বনাই দিলে হয় পকা ৰাস্তা হয় নেকি কথাটো 7 দিনতে বোলে 17 কিলোমিটাৰ ৰাস্তা বনাই দিলে আরে ভাই আমেরিকাকে ওপর গুছি গো হয় নহয় আৰু শুনিছো বোলে কাৰ্বি আংলঙত ইমান কাম কাজ হৈ গ'ল কাউন্সিলৰ কাম কাজ ইমান বেছি হৈ গ'ল যে এতিয়া কাৰ্বি আংলঙৰ কাউন্সিলৰ সিএমএ বোলে ডিফুত বা কাৰ্বি আংলঙত থকা দৰকাৰ নাই তেওঁ এতিয়া অনবৰতে চিফ মিনিষ্টাৰৰ লগত আমেৰিকা বা বেংগলোৰত বা দিল্লীত ফুৰিলেও বোলে কাৰ্বি আংলং ধুনীয়াকৈ চলি থাকে হয় নেকি কথাটো সঁচাকৈ তেনেকুৱা চলিছে নেকি